নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব আপোনালোকে হয়তো টাইটেল আৰু থাম্বনেইলখন চাই নিশ্চয় ধৰিব পাৰিছে। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, আপোনালোকে জানে আজিকালি চবৰে হাতে হাতে মানে স্মাৰ্ট ৱাটচ এটা দেখিবলৈ পোৱা যায়। তো ময়ো ভাবিলোঁ এটা স্মাৰ্ট ৱাটচ শ্বপৰ পৰা বাই কৰি আনিবলৈ। তো সেয়ে মই যোৱাকালি এটা শ্বপৰ পৰা স্মাৰ্ট ৱাটচ এটা বাই কৰি আনিলোঁ। আৰু এই স্মাৰ্ট ৱাটচটো কেনেকুৱা হয়, দাম কিমান, সকলোখিনি ডিটেইলছ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। দানা চ' গাইজ, এইটোৱে হ'ল সেই স্মাৰ্ট ৱাটচটো। তো মই আপোনালোকক আনবক্সিং কৰি দেখুৱাম। খোলজা চিম বাদ দিয়ে আৰু পাকেটৰ কোনো কিবা নাই। তো দেখিবলৈ পাইছে গাইজ, এইটোৱে হ'ল সেই স্মাৰ্ট ৱাটচটো। আৰু ইয়াৰ দাম কিমান সকলোখিনি মই আপোনালোকক শেষত লাষ্টত কৈ আছোঁ ভিডিঅ'টো। তো এতিয়া আনবক্সিং এনেকৈ খুলি দিম। তো এতিয়া এনেকৈ দেখিবলৈ পাইছে। তো প্ৰথমতে মই এইটো অ'পেন কৰিম। এইটো ইয়াৰ মেইন মানে কলিজাটো চাগে এইটো নহ'লে নহ'ব আৰু কেনেকৈ অ'পেন কৰে জানো। খুলি গ'ল। তো এইটো হ'ল সেই স্মাৰ্ট ৱাটচটো। তো এতিয়া আৰু ইয়াৰ লগতে বাক্সাটোত কি কি আছে মই আপোনালোকক দেখাই আছোঁ বাৰু। এইডাল চাৰ্জিং কি জান, মানে আইফোনৰ দৰে মানে এইটো এনেকৈ লগাই দিলে চাৰ্জ হ'ব কি জান, চুম্বুক ছিষ্টেম নেকি, টানি আছে চোন ইয়াতে। মাই গড। তো এতিয়া মই ফিট কৰি দেখাম অলপ পিছত থাকিব। তো ইয়াৰ নেক্সট কি আছে, ইয়াৰ নেক্সট আছে আপোনাৰ ফিটা দুডাল। তো এনেকৈ লগাই থোৱা আছিলে, তো দেখিবলৈ পাইছে। তো এতিয়া এই ৱাটচটো মানে ঘড়ীটো অ'পেন কৰিম। আহক এতিয়া অ'পেন কৰি দিওঁ। মেইন চুইচটো অন কৰোঁ ৰ। খোল যা খুলি গ'ল। তো দেখিবলৈ পাইছে এতিয়া অ'পেন হৈ গ'ল ঘড়ীটো। তো টাইম এতিয়া হৈছে 9:27 AM, মই যিটো টাইমত ভিডিঅ'টো শ্বুট কৰি আছোঁ। তো এতিয়া ফিটাকেইডাল কেনেকৈ লগাই এইটো ফিট কৰি লোৱা আগতে চাই থাকিব। তো এনেকৈ ল'লোঁ। ফিটাটো লগাবৰ কাৰণে কেনেকুৱা ময়ো ঠিক সেই নাজানো, এতিয়া লগাই চাম আৰু এনেকৈ। মজা। ৰ'ব এডাল ফিট হৈ গ'ল, দেখিছে এইফালে এডাল ফিট হৈ গ'ল। তো এতিয়া আৰু এডাল ইফালে ফিট কৰিব লাগিব। দেখিবলৈ পাইছে এই ৱাটচটো এতিয়া। মজা। দেখিবলৈ কেনেকুৱা লাগিছে বাৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো এতিয়া ইয়াতনো কি কি আছে ভিতৰত তো আমি জানিবলৈ চেষ্টা কৰিম। তো ইয়াতে স্ক্ৰীন টাচ হয়, মানে এইটো থিমটো আৰু চেঞ্জ কৰিব পাৰে। তাৰপিছত বাকী ইয়াতে এপছবিলাক দেখিবলৈ পাব। এনেকৈ এতিয়া ছেটিংছত গৈ আমি চাম কি আছে কি নাই। ছেটিংছত আছে আপোনাৰ টাইম চেঞ্জ কৰিব পাৰে, ৰেষ্টৰ ফেক্টৰী কৰিব পাৰে, শ্বাট ডাউন কৰিব পাৰে, ব্ৰাইটনেছ কম বাৰু, পাছপৰ্ট লগাই থ'ব পাৰে, এনেকুৱা আৰু। তো আপোনালোকে জানে আৰু স্মাৰ্ট ৱাটচ হ'লে আৰু কি থাকিব। তো এইটো আৰু ব্লুটুথ কানেকশ্যন হয় মোবাইলৰ লগত, মানে কল ৰিচিভ কৰিব পাৰে, কথা পাতিব পাৰে, তেনেকৈ আৰু। মানে ইয়াতে মেছেজ পিক কৰি চাব পাৰে, ইয়াতে মোবাইলত যি মেছেজ আহি আছে তো আপোনালোকে গমেই পালে। তো শেষত এতিয়া তো আপোনালোকেতো ঘড়ীটো দেখিলে বাৰু। এতিয়া ইয়াৰ দাম কিমান মই আপোনালোকক ক'বলৈ চেষ্টা কৰিম বাৰু। ইয়াৰ এই স্মাৰ্ট ৱাটচৰ দাম হৈছে মোটামুটি বেছি নহয়, 3,500 টকা। তো আপোনালোকে যদি এনেকুৱা স্মাৰ্ট ৱাটচ এটা ল'ম বুলি ভাবি আছে তো এই স্মাৰ্ট ৱাটচটো লৈ ল'ব পাৰে, বেছিয়ে ভাল হয় বুলি মই ভাবোঁ এতিয়া। তো সেইটোৱে আৰু আজিৰ ভিডিঅ'টো। তো আপোনালোককো আনবক্সিং কৰি দেখুৱাওঁ বুলি ভাবিলোঁ। তো যদি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে আপোনাক বহুত বেছি ধন্যবাদ। আৰু যদি ভিডিঅ'টো চাই আছে লাইক এটা কৰি দিব, কমেণ্ট এটা কৰি দিব। লগতে চেনেলটোত যদি নতুন আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। তো আজিলৈ